হেল্ল' এভৰিৱান, গুড ইভিনিং। গীতুমণি ভ্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালে। আৰু আজি হ'ল দশমী পূজা, তাকে ভাবি ৰাৱণ বধ আছে, তাকে যাব ওলাইছোঁ। কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই যায়। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মায়েৰে কয় কাৰ লগত আছে? কাৰ মানুহতে আছে দেখোন। ৭১ ফুট দৈৰ্ঘ্য ৰাৱণ। Manusia sulap nada kok sulap আমি ৰাৱণ দা কৰা চাব আহিছোঁ ন, ৰাৱণ দা কৰা চাব আহিছোঁ ন। ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। তাৰ বাবে আমি উৎসৱ উদযাপন সমিতি পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে কমলপুৰ সমষ্টিৰ বিধায়ক সন্মানীয় দিগন্ত কলিতাদেৱ। তেখেতক আমি আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। তেখেত আজি ৰাৱণ দাহন কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে তেখেত আজি উপস্থিত আছে। গতিকে তেখেতক আমি আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে আদৰৰ চিনাকি সন্মানীয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, সকলোৱে হাত চাপৰি দিব লাগে। আগবাঢ়িছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদেৱ।
কাৰ্যসূচীত অংশ ল'বলৈ আমি সমিতিৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। Yana, ini kalau kan sana kau, itu saya. Mobile udah dia bagus. Mobile sa. Iya, gosok pot mati. Anak, kalau begitu. Iya. Mobile sa demi mobile sa. Jangan kat. Mobile sa, iya sa. Mobile sa, mobile desa mobile. Mobile sa. Mobile dah abdul sih. Tumi sawa.